কিছুমানে So it's not same as MBBS. তো কিছুমানে ফিজিঅ'থেৰাপিটো অলপ হেৰি কৰে, কিন্তু হাইকোৰ্টে বাৰ্ডিক্ট দিছে অলৰেডি, সুপ্ৰিম কোৰ্টে বাৰ্ডিক্ট দিছে, এইটো লৈ কেইছেও চলিছে। MBBSও 4 বছৰ 6 মাহ ইণ্টাৰ্ণশ্বিপ, ডেণ্টেলো 4 বছৰ 6 মাহ ইণ্টাৰ্ণশ্বিপ, ছেইম। গতিকে MBBS পাছ কৰি যে ডক্টৰ শব্দটোতো লিখিবতো কোনে কৈছে, এইটো লৈ বহুত কণ্ট্ৰাডিক্টৰী চলি আছে। তাৰপিছত এওঁলোকে সুপ্ৰিম কোৰ্ট কেছ কৰি জিকি গৈছে আৰু ফিজিঅ'থেৰাপি এছ'চিয়েশ্যনে। আৰু আমিও 4.5 বছৰ 4 বছৰ প্লাছ 6 মাহ ইণ্টাৰ্ণশ্বিপ। তো আমাৰ মেইন উদ্দেশ্য হ'ল আমাৰ এই BTRৰ ল'ৰা ছোৱালীখিনিক যাতে BTR হস্পিটেলবিলাকত প্ৰায় 250 পৰা 300 হস্পিটেল আছে, ক'তো এটা ফিজিঅ'থেৰাপিষ্ট নাই। তো গতিকে আমি আমাৰ এটিটিউডটো আছিল সেইটোৱেই যে আমি ফিজিঅ'থেৰাপি ডক্টৰ প্ৰডিউচ কৰিম। বছৰত বেছিতো নোৱাৰিম, 8টাৰ পৰা 10টা হ'ব আৰু, বা 3টা 4টা অলপ বহুত মেৰিটৰিয়াছ হ'ব লাগিব আৰু কঠিন পাছ কৰাটো। গতিকে এই বছৰ 13জন আমাৰ যিটো ওলাইছে, এই 13জন যদিও বাহিৰত কৰি আছে, যদি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আমাৰ ইতিমধ্যে এগ্ৰিমেণ্ট হৈ যাব, MOU হৈ যাব, গতিকে তেওঁ আশ্বাস দিছে আমি গোটেইকেইটাক আমি এপইণ্টমেণ্ট দিম। তো সেইটো ফালৰ পৰা আমি খুচি হৈছোঁ। আৰু এট দ্য ছেইম টাইম উই অলছ' আপিল টু BTC অথৰিটি টু প্ৰভাইড ফাণ্ড ফৰ স্পেচিয়েলি দ্য ফিজিঅ'থেৰাপি ডিপাৰ্টমেণ্ট। কাৰণ এইটো অনলি চৰকাৰী কলেজত এই ডিপাৰ্টমেণ্ট আছে, বাকী চব প্ৰাইভেটাইজেশ্যন, ক'তো নাই অসমত, আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি এতিয়ালৈ আমি। এক্সপেণ্ডিচাৰটো লিমিটেশ্যনটো ক'ব নোৱাৰি, এইটো বহুত টকা লাগে। আৰু পাৰ মান্থ যদি আমি হিচাপ কৰোঁ, মিনিমাম 10 to 15 lakhs লৈ যায় পাৰ মান্থ। পাৰ ষ্টুডেণ্ট আমাৰ পাৰ ছেমিষ্টাৰ আপোনাৰ 39,000 পৰে। আৰু তেওঁ স্কলাৰশ্বিপ পায়, কিন্তু বাহিৰত যিবিলাক প্ৰাইভেটত পঢ়ে তেওঁলোকে নাপায়, আৰু আমাৰ ইয়াতে পায় স্কলাৰশ্বিপ। সেইখিনি দি চাফিচিয়েণ্ট নহয়। আৰু টোটেল মেডিকেল ডিপাৰ্টমেণ্ট লেবৰেটৰী বহুত কষ্টলি, আৰু ফেকাল্টিবিলাক বাহিৰৰ পৰা আনিব লাগে, ডক্টৰ আনিব লাগে, ডক্টৰে আনিও আমাক লেকচাৰ দিয়ে। এইখিনি আমি এৰেঞ্জমেণ্ট কৰিছোঁ, যদিও নট আপ টু দ্য মাৰ্ক আমি কৰিব পৰা নাই। এইটোতো ছাপৰ্ট লাগিব, আমাক চৰকাৰৰ ছাপৰ্ট লাগিব। মিনিমাম হায়াৰ ছেকেণ্ডাৰী উইথ 50%, ফিজিক্স কেমেষ্ট্ৰি বায়'লজি 50%, তাৰ তলত নাপায়। আৰু 4 বছৰ 6 মহীয়া কোৰ্চ। আৰু আমি বিচাৰিছিলোঁ গুৱাহাটী বা ওচৰ পাছৰে এই যে ইণ্টাৰ্ণশ্বিপটো কৰক, কিন্তু বাচ্চাবিলাকে আৰু ল'ৰা ছোৱালীবিলাকে বাহিৰতে যাব বিচাৰে, এক্সপ'জাৰ হ'ব বিচাৰে, আৰু বেংগলোৰ কলকাতা অলপ ভাল মেডিকেল কলেজত গৈ যাতে কৰে। আৰু আমিও পাৰ্মিশ্যন দি দিছোঁ তেওঁলোকক। আৰু তেওঁলোকে আমাৰ ইয়াৰ পৰা ষ্টাইফেণ্ড পায়, ডিউৰিং ইণ্টাৰ্ণশ্বিপত ষ্টাইফেণ্ড পায়, আৰু 6,000কৈ এইখিনি তেওঁলোকৰ। ষ্টুডেণ্ট আমাৰতো আহি থাকে, কিন্তু আমি দিব নোৱাৰোঁ চবকে, ছিট বেছি নাই, লেবৰেটৰীৰ কথা আছে, আমাক মাত্ৰ 20টা ছিট এলটেড। তো 20টাত কেতিয়াবা কিছুমান ল'ৰা ছোৱালী 20জনৰ বেছি আমি ল'ব নোৱাৰোঁ। হেয়াৰেছ আমি MSCত 40-50টা ল'ব পাৰোঁ, BSCত 150-200 ল'ব পাৰোঁ, কিন্তু ফিজিঅ'থেৰাপিত আমি ল'ব নোৱাৰোঁ। তো অনলি গুৱাহাটী ইউনিভাৰ্চিটি আমাক 20টা ছিট এলট কৰিছে। তো 20টাত বেছি হৈ যায়, কিন্তু কেতিয়াবাও কম হৈ যায়, আৰু মাজতে গুচি যায়, আৰু নোৱাৰি, কষ্ট হয়, ভেৰি টাফ কোৰ্চটো। আৰু কৰি মানে ফিজটো অকণমান বেছি হয় আমাৰ ফিজিঅ'থেৰাপি কোৰ্চটো, যিহেতু কাৰণ এইটো এটা প্ৰফেচনেল মেডিকেল এলাইড হেল্থ ছায়েন্স কোৰ্চ হয়। তো সেইটো কাৰণে যদি আমাক অকণমান সহায় কৰা হয়, তেনেহ'লে ষ্টুডেণ্টছৰো বেনিফিট হ'ব, কাৰণ ষ্টুডেণ্টছটোৱে মেইন, যোনে মানে এতিয়া তাহাঁতি লেক অফ মানে গুড কোৱালিটি ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা বঞ্চিত হৈ আছে। চ' এইখিনিয়ে মোৰ ক'ব লগা আছিল। ধন্যবাদ চবকে। কোৱেশ্যন যদি আছে বহিব লাগিব ন।